हेलो সকলকে গুড মৰ্ণিং। মোৰ ভিডিঅ'বিলাক আপোনালোকে ছাপোৰ্ট দিব বুলি আশা ৰাখিলোঁ। আৰু মোৰ নামটো হ'ল যাদৱ ফুকন। মই লখিমপুৰৰ বকুলবাৰী বাস কৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক মৰম ছাপোৰ্ট দিব বুলি আশা ৰাখিলোঁ। আমি ভিডিঅ' হেল্ল' গাইজ, আজি আমি আহি আছোঁ ঘৰৰ ওচৰৰ এখন নদী যিখন বাগনীজান নামে বিখ্যাত। অলপ বিশেষ এটা কাৰণত আহি আছোঁ আমি। ভাইটি আহিছোঁ, মই লগতে আমাৰ খুৰা ল'ৰাটো আহিছে আৰু লগতে দেউতাও আহিছে। চাওক আমি কিনিবলৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো চাওক, লাষ্টলৈকে চাব, স্কিপ নকৰিব। এয়া আহি আমি মেইন নদীত পাইছোঁ। যিহেতু ৰাস্তাৰ পৰা অলপ সোমাব লাগে, বেছি নহয়, 100-150 মিটাৰমান সোমাব লাগে। আৰু ফাইনেলি আমি নদী পালোহি বুলি ক'ব পাৰি। আমি নদীত কি কৰি আছোঁ আপোনালোকক দেখুৱাম, ভিডিঅ'ৰ পৰাই দেখুৱাম। আপোনালোকে চাওক, ভিডিঅ'টো লাষ্টলৈকে চাওক, ক্লিপ স্কিপ নকৰিব, চাই থাকক। আৰু আমাৰ ব্লগবিলাক অলপ মৰম দিব, ছাপোৰ্ট দিব। যিহেতু আমি নতুনকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ, মোৰ ব্লগ বনোৱা আমাৰ আইডিয়া নাই, নলেজ নাই। আগতেও ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলোঁ, বাট অলপ দিন কৰাৰ পিছত নালাগে যিহেতু যাবলগীয়া হ'ল, সেয়েহে বাদ দি দিলোঁ। আজি এতিয়া আহিছোঁ মানে অলপ শিল বালি অলপ নিবলৈ আহিছোঁ, যিহেতু অলপ ঘৰত অলপ আছেই। অলপ শিল বালি বুলি ক'লেও বেয়া নহয়, চেলকেহল বুলি কয়। শিল বালি অলপ কমি আছে, যিহেতু আমাৰ দোকানখন বনাই থকা হৈছে সৰু সুৰাকৈ। টপা চাই আছে সেইবাবে বিশ্বকৰ্মা পূজাৰ কি আগেয়ে কৰিছে আমি বুলি অপেনিং কৰিম বুলি ভাবিছোঁ। সেইবাবে আমি অলপ শিল বালি ঘৰৰ ওচৰৰ নদীখনৰ পৰা নিবলৈ আহিছোঁ, যিহেতু ঘৰত অলপ আছেই সোৱণশিৰি, তাৰ লগত মিক্স কৰি বনাম বুলি ভাবিছোঁ। যিহেতু এগাড়ী কিনিবলৈ এতিয়া পইচা অলপ অসুবিধা হৈ আছে, কিনিলেও এনেই এতিয়া ৱেষ্টে যাব। সেইবাবে ওচৰতে নদীখন আছে যেতিয়া শিল বালি অলপকৈ লৈ যাওঁ, নিজৰে গাড়ী আছে যেতিয়া অলপকৈ উঠাই নিদিলে মানে উঠাবই নোৱাৰি, ইমান গধুৰ। কিমান ধৰিছে কিন্তু বহুত গধুৰ, দাঙিব নোৱাৰি, এটা দাঙি দিবলগীয়া হয়। উঠিবলৈ এই কম, কিন্তু গধুৰ বহুত, যিহেতু শিল বালি মিক্স আছে আৰু তিতা যিহেতু, সেইবাবে গধুৰ। আৰু আমি আহিলোঁ, আহি লাহে লাহে শিল বালি উঠাই কঢ়িয়াই আছোঁ লাহে লাহে। এয়া আমাৰ দেউতাকো উঠাই দিছোঁ, যিহেতু গধুৰ অকলে দাঙি উঠাব নোৱাৰে। দেখিবলৈ এইটো দেখিছে আপোনালোকে, কিন্তু বহুত গধুৰ আছে। মই এইটো অকলে দাঙিবই নোৱাৰিলোঁ, ইমানেই গধুৰ। টপা চাই সেইবাবে আছে লাহে লাহে কঢ়িয়াই আছোঁ, কি কৰিছে বুলি চাওক শেষলৈকে ভিডিঅ'টো। আৰু আমাৰ ভাইটিও এয়া কঢ়িয়াই আছে, লাহে লাহে কঢ়িয়াই আছোঁ ৰাস্তালৈকে, যিহেতু গাড়ীখন ইয়াত নোসোমায়, ৰাস্তা ৰাখিবলগীয়া আছে। আৰু লাহে লাহে ৰাস্তা চব পালোহি, লাহে লাহে উঠাই আছোঁ পাৰিলোঁ, যিহেতু গধুৰো আছে। উঠাইছোঁ আৰু লাহে লাহে, বেছি নালাগে, আপোনাৰ প্ৰায় 60-70 মিনিট হ'লে হৈ যাব, দিবৰ কাৰণে। আৰু লাহে লাহে উঠাই আছোঁ। আৰু উঠাই পেলাই বাকি দিছোঁ, যিহেতু আৰু কেইবস্তামান লৈ যাওঁ বুলি ভাবিছোঁ একেবাৰে, আকৌ আহিবলৈ নাই আৰু। সেইবাবে বাকি দিছোঁ, ঢালি দিছোঁ, আকৌ সেই বস্তাকেইটা নি আকৌ উঠাম, উঠাই পেলাই আকৌ আপোনালোকক দেখুৱাম। আৰু আমি এই দোকানখন ইয়াতে বনাই থকা হৈছে, দোকানখন বনাই হ'লে আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম। আজিলৈ এয়াই, ধন্যবাদ। আৰু মোৰ ব্লগটো মৰম দিব, যিহেতু নতুন চেনেল, আপোনালোকে মৰম ছাপোৰ্ট দিলেহে আগবাঢ়ি যাব পাৰিম। ধন্যবাদ।